Hello everyone, welcome back to my channel Dimpu's vlog. আৰু সকলোকে গুড আফটাৰনুন। এতিয়া ভাত ৰান্ধিবৰ কাৰণে আহিছোঁ পাকঘৰত আৰু আজি বনাম ছজনাৰ এখন আঞ্জা। আৰু বৰ্তমান বাবু বহুত ডিষ্টাৰ্ব দি আছে, সেইকাৰণে মই তলত বহি এনেকৈ আঞ্জাখন কুটি আছোঁ। আৰু লগতে কেনেকৈ বনাওঁ আঞ্জাখন আপোনালোকক দেখুৱাম আজি। আৰু এনেতো মই আগতে ছজনা খাই বহুত বেয়া পাইছিলোঁ, কিন্তু বৰ্তমান এইকেইদিন খাবলৈ খুব ভাল পাই আছোঁ। চ' সেইকাৰণে আৰু আকৌ বনাম আজি। আৰু কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাম বাৰু। আৰু বাবু আহি মাজতে বহুত ডিষ্টাৰ্ব দি আছে। ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম ভাবতে গ'ল মোৰ। তো মই ভাবিলোঁ আজি ব্লগটো কৰি দিওঁ, কাৰণ এইকেইদিন বহুত ফাংচন চলি আছে আৰু এনেও ফাংচনত তেনেকৈ যোৱা হোৱা নাই মোৰ। তো সেইকাৰণে মই ভাবিলোঁ ডেইলি ব্লগ এটা দি দিওঁ আপোনালোকৰ আগত। আৰু এতিয়া বাবু আহিছে লেংটু হৈ, তাক মই কৈ আছিলোঁ যে পেণ্টখন পিন্ধি লোৱা, তাৰপিছত সি আৰু ঘূৰি গ'ল। পিছত দেখিলোঁ মই সি পেচাব কৰিবৰ কাৰণে পেণ্টখন খুলিছে। আৰু এতিয়া সি নিজে পেণ্টখন আনিছে চুচু দিয়াৰ পিছত। আৰু এয়া আৰু কোমৰৰ ৰছীডালো সি মানে পেলাই থৈ দিছিল ওলাই পিনে। এতিয়া গুচি গ'ল আৰু মই নিজৰ কামত লাগি গ'লোঁ। আৰু আজি সেই ভিডিঅ'টো মই ভাল কৰি কৰিব পাইছোঁ, নহ'লে সি ক'ব গ'লে মই যেতিয়া দুপৰীয়া ভাত ৰান্ধিব যাওঁ তেতিয়া ইয়াক কাৰ্টুন দেখাব লাগে, নহ'লে ইয়াক কাৰ্টুন নিদিলে সি মোক মানে ভাত ৰান্ধিবলৈ অকণমান ডিষ্টাৰ্ব দিয়ে। তো সেইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিব ভালদৰে পাইছোঁ, তো চাই যাব। আৰু এতিয়া ছজনা কুটা হৈ গ'ল আৰু মই এতিয়া গৰম পানীত অকণমান বইল কৰি ল'ম ছজনাটো, লগতে আলুখিনিও অলপমান বইল কৰি ল'ম, যাতে মোৰ আঞ্জাখন অলপ সিজিবলৈ ভাল হয় সেইকাৰণে। আৰু এতিয়া মোৰ মিঠাতেলটো গৰম হৈ গৈছে, ইয়াতে মই দিম পিঁয়াজ, জলকীয়া দিব পাৰে আপোনালোকে, মই কিন্তু দিয়া নাই জলকীয়া, কাৰণ বাবুৱে খাব। আৰু দিছোঁ অকণমান পাঁচফোৰণ, লগতে তেজপাত এখন। আৰু এতিয়া ভালদৰে মই ভাজি ল'ম আলুখিনি।
এয়া আমাৰ সজনা আঞ্জা হৈ গ'ল এতিয়া কাঢ়ি থৈ দিম মোৰ সজনাৰ আঞ্জাখন হৈ গ'ল এতিয়া আৰু ভাতটো উঠাই দিছোঁ অকণমান পিছত ভাত চাত হোৱাৰ পিছত আমি খাবলৈ বহিম তো এনেইতো সজনাৰ আঞ্জাখন দেখিবলৈ খুব ধুনীয়া হৈছে কিন্তু খাবলৈ কেনেকুৱা হৈছে আপোনালোকক জনাম আৰু আমাৰ বাবু এতিয়া খেলি আছে এই পেনটো খালি বাৰে বাৰে খুলি থৈ দিয়ে এই পেন পিন্ধিব ভালেই নাপায় কি জানো নহয় তেনেকুৱা একচুৱেলি মানে পেনখন খুলিছিল সি চুচু দিবলৈ তো সি যেতিয়াই চুচু আহে তেতিয়া পেনখন একেবাৰে খুলি থৈ দিয়ে ত' সেইকাৰণে মানে পেনখন খুলি থৈ দিছিল এতিয়া পেচাব চেচাব কৰি এতিয়া পেনখন পিন্ধিব পাহৰি গৈছে আৰু আজিৰ ব্লগটো মই দুপৰীয়াৰ পৰা আৰম্ভ কৰিলোঁ এনেকৈ ব্লগটো ষ্টাৰ্ট কৰিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু তেন্তে ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ আৰু জনাব এতিয়া লগ পাইছোঁ আপোনালোকক অলপ পিছত ভালকৈ ক কি বিলিছ acting এইফালে কামুদি acting কৰাচোন আৰু কামুদি ৰা কটি কামুদি ৰ এতিয়া ওচৰত নাহে ইমান ওচৰত নাহে যা I love you como I love you mami কৈ দে হ'ব দে লাইটৰ পোহৰত কিয় হেৰি কৰি আছা যা I love you mami ক আগত বন্ধ কৰি চাম নহ'লে জলদি ক I love you mami আও খিড়কি বন্ধ কৰা বাবা খিড়কি বন্ধ কৰা খিড়কি বন্ধ কৰা এইখান খিড়কি বন্ধ কৰা প্লিজ মামি দে Hi কৈ দে Hello. Hello. ABCD কোৱাচোন অনুপমে কি খোজ কাঢ়ে কৈ দে আৰু এতিয়া সন্ধিয়া মই বিস্কুটৰ কেক বনালোঁ লগতে চাহ এতিয়া চাহ খাম বাবু কান্দি দি আছে হাই এভৰিৱান আৰু আজি বনাম সাবুদানা লাৰু তাৰমানে একচুৱেলি আমাৰ সাবুদানাটো হবিজ খোৱাৰ টাইমৰে হয় এনেই পঢ়ি আছে মানে ভাবিলোঁ কিবা এটা বনাই দিওঁ এইটো দি আৰু আজি বনাম তেতিয়াহ'লে সাবুদানা লাৰু আৰু মই আজি ফাৰ্ষ্ট টাইম বনাম আৰু কেনেকুৱা হয় আপোনালোকক জনাম আৰু আমাক লাৰু বনোৱাৰ কাৰণে লাগিব মাত্ৰ ঘি চেনি আৰু সাবুদানা বাকী একো নালাগে তেন্তে ভিডিঅ'টো চাই যাব আৰু এতিয়া ঘিটো 2 চামুচ ঘি দি পিনে মই সাবুদানাখিনি আৰু মই এবাটি লৈছোঁ সাবুদানা ধুই পিনে এনেকৈ পানীত তিয়াই পিনে উঠাই থৈ দিছিলোঁ তো অলপ শুকাই গৈছে আৰু এতিয়া মই ভালদৰে ফ্ৰাই কৰিম আৰু ল' ফ্লেমত ফ্ৰাই কৰি থাকিম যাতে মোৰ সাবুদানা আৰু ঘিটো মানে মিক্স হৈ যায় ভালদৰে সেয়ে তাৰপিছত চাই যাব আপোনালোকে আৰু ফাৰ্ষ্ট টাইম বনাম যিহেতু মই ইমানখিনি গম নাপাওঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাই যাব আৰু এতিয়া হৈ গ'ল আমাৰ ফ্ৰাই কৰা মানে ধৰি লওক আৰু আমাৰ ঘিটো বাহিৰত ওলাব ধৰিছে তেতিয়াৰ টাইমত মই চেনি অকণমান দিলোঁ
মানে চেনি দিছোঁ মই ইয়াতে 3 চামুচ, বেছি মিঠা মানে খাই ভাল নাপাওঁ, তো সেইকাৰণে মানে এনেকৈ। আৰু এইটো গলি যাব ভালদৰে, আৰু বেছি চিপকি চিপকি ধৰি গৈছে একদম মানে ধৰি লওক জেলি টাইপৰ কিবা তেনেকুৱা হৈ গৈছে, কিন্তু চেনিটো মিক্স হৈ যাবৰ কাৰণে মই মানে সিমানখিনি হেৰি কৰা নাছিলোঁ। তো এতিয়া আকৌ লাহে লাহে ফ্ৰাই কৰি যাম, তাৰপিছত আকৌ মই ঘি দিব লাগিব। তো সেইকাৰণে মানে অলপ অলপ চেনিখিনি গলাৰ টাইমত, আৰু চেনি পিচি দিলে ভাল হয়, কিন্তু আমাৰ মিক্সাৰ নাই। আপোনালোকক আগতো কৈছোঁ যে আমাৰ মিক্সাৰ নোহোৱাৰ বাবে আমি চেনি তেনেকৈ দিওঁ, তো সেইকাৰণে মান্য কৰিব সেইটো। আৰু এতিয়া দেখিব পাৰিছে একদম জেলিৰ নিচিনা হৈ গৈছে। এয়া এনেকৈ দাঙি দিলে একদম জেলিৰ দৰে হৈ যায়। আৰু এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দি এতিয়া লাৰুটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু মই ভাবিছিলোঁ লাৰু হয়নে নহয়, জেলিৰ নিচিনা হৈ আছে কিবা, কিন্তু লাৰুটো হৈ যায় মানে বনোৱাটো। তো যোনটো চাইছিলোঁ মানে ভিডিঅ'টো সেইটো সঁচা লাৰু হয়। আৰু মই তেনেকৈ ভিডিঅ' মাজে মাজে খানাৰ চাই ময়ো ট্ৰাই কৰোঁ, তো আপোনালোকেও ঘৰতো এনেকৈ ট্ৰাই কৰি চাব। আৰু এয়া দেখিছে আপোনালোকে কেনেকুৱা লাৰু বনাইছোঁ, আৰু এইটো অকণমান এতিয়া বৰ্তমান ঢিলা ঢিলা হৈ আছে, ঠাণ্ডা হ'লে টান হৈ যাব। হাই এভৰিৱান, এতিয়া সন্ধিয়া হৈ গ'ল, আৰু আজিৰ ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিছে জনাব, আৰু এনেকুৱা ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব। একচুৱেলি মোৰ আগৰে সাবুদানা আছিল, চ' সেইকাৰণে মই বনাই দিলোঁ এটা কিবা, আৰু কিবা নতুন নতুন ৰেচিপি এনেও মই বনাই ভাল পাওঁ, তো আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব এবাৰ। আৰু আজি ব্লগটো ভাবিছোঁ এইখিনিতে সমাপ্ত কৰি দিওঁ। আকৌ বেছি ব্লগ বনাই থাকিলে একদম লম্বা ব্লগ হৈ যাব, আৰু মানুহবিলাকে এনেও লম্বা ব্লগ চাবলৈ একদম দীঘল ব্লগ চাবলৈ একদম বেয়া পায়। তো সেইকাৰণে মই ভাবিলোঁ এতিয়া শেষ কৰি দিওঁ এইটো ব্লগ, আৰু আকৌ আহিম নেক্সট ভিডিঅ' সৈতে, আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আকৌ। তেতিয়া বাই বাই আজি। আৰু মোৰ ব্লগটো আজি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। যোনে আজি মোৰ চেনেলটো নতুনকৈ আহিছে প্ৰথমবাৰ, ছাবস্ক্ৰাইব কৰি দিব, চাইডত থকা বেল আইকনটো অল কৰি দিব। তেন্তে বাই বাই।